মা উঠচোন জলপানখিনি খাই ল মাজনী মই আৰু বেছি দেৰি নাথাকিম কিনো কৈ আছ বাৰু তই দৰৱটো খালে ভাল পাবি নহয় উঠচোন জলপান অকণমান খাই দে তোৰ বিয়ালে বুলি গহনাখিনি সৌ বাকচটোতে থৈ দিছিলোঁ আৰু মোৰ বিচনা তলত থকা টিঙৰ বাকচটোত তই গম নোপোৱাকে কাপোৰ এযোৰ লৈ থৈছিলোঁ বিয়াৰ দিনা মা কি কৈ আছ তই এইবোৰ অনু ভাল ল'ৰা তই তাৰ লগত ভালকৈ থাকিব পাৰিবি তই ভাল হৈ যাবি তই এইবোৰ নকবিচোন মা তই এইবোৰ কি কৈ আছ বাৰু উঠচোন জলপান অকণমান খাই দৰৱটো খাই দে ৰাতিপুৱাৰ পৰা একো খোৱা নাই যে তেতিয়া ভাল পাই যাবি মোক কথা পাতিবলৈ দে তই এতিয়া অনুপমক মাতিছোঁ বুলি কচোন তই অকণমান শুই দেচোন মা শুই দে মা তই কেলে চিটি কৈ আছ বাৰু শুই দেচোন অকণমান শুই দে ভাল পাবি নহয় শুই দে তই তাক ফোন কৰ তাক কৰিছোঁ হেল্ল' তই আমাৰ ঘৰলৈ আহচোন তোক মায়ে মাতিছে মা গাটো বহুত বেয়া কৰিছে সোনকালে আহ হ'ব দে মা আপুনি মোক মাতিছিল ছোৱালীজনী চাবা মই আৰু বেছি দেৰি নাথাকিম চাগে ভাল হ'ব আপোনাৰ আমিবোৰ আছোঁ নহয় ভাল হ'ব আপুনি মিছাতেই চিন্তা কৰিছিল ঐ মাৰ কিবা এটা হৈছে ক'ত গলি ঐ এফালে আছোন আকৌ জলদি মা মা আপোনাৰ ভাল হ'ব চিন্তা নকৰিব মা আমি আছোঁ নহয় মা কি হ'লনো মায়ে আজি মোক খুব পিটিছে মই যে ইংৰাজী পঢ়িব নোৱাৰো সেইটো কথা চোৱা ইংৰাজী শিকাৰ সহজ উপায় এটা আজি মই তোমাক শিকাই দিম মই যে কিতাপ পঢ়িলেও বুজি নাপাওঁ কিতাপত নহয় মোবাইলতে শিকিব পাৰিবা চোৱা আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত পিন কৰি ৰখা লিংকটোত গৈ পিনি তুমি এপছটো ডাউনলোড কৰি ল'বা আৰু তাতে তুমি ইংৰাজী ভাষা ধুনীয়াকৈ শিকিব পাৰিবা এপছটোৰ নাম কি বা এপছটোৰ নাম হৈছে ডুঅলিংগ এই ডুঅলিংগ এপছটো প্লে ষ্ট'ৰ এপ ষ্ট'ৰ সকলোতে উপলব্ধ আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সতো পিন কৰি ৰাখিছোঁ একদম ডাউনলোড কৰিবলৈ নাপাহৰিবা ঠিক আছে বা মই এতিয়া যাওঁ
আৰু আপোনালোকে যদি ইংৰাজী ভাষা দুৰ্বল বা ইংৰাজী শিকিব বিচাৰে তেতিয়াহ'লে এতিয়াই ডুঅলিংগো এপছটো ডাউনলোড কৰক ডুঅলিংগো এপছটোৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত পিন কৰি ৰখা আছে লগতে এই এপছটো প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰতো উপলব্ধ গতিকে দেৰি কি হ'ল এতিয়া এপছটো ডাউনলোড কৰক আৰু ইংৰাজী ধুনীয়াকৈ শিকক ৰ'ব লগতে এই এপছটোত ইংৰাজী ভাষাৰ লগতে বিভিন্ন ধৰণৰ ভাষা মুঠ 40টাতকৈও অধিক ভাষা ইয়াতে উপলব্ধ আপোনাৰ যি মন যায় তাকে শিকিব পাৰিব হিন্দী জাপানীজ ফ্ৰেঞ্চ গতিকে দেৰি নকৰিব এতিয়াই যাওক ডাউনলোড কৰক আৰু বিভিন্ন ধৰণৰ ভাষা শিকক আৰু ৰ'ব ভিডিঅ'টো আৰম্ভ হৈছেহে শেষলৈকে চাওক এমুঠি নিৰস সপোন সন্ধ্যা জলপান অকণমান খাই ল তই এনেকৈ থাকিলে মা আত্মাই জানো শান্তি পাব নাপায় খাই দে অকণমান অকণমান খাই ল অনু মই কোঠাটোত মাৰ অবিহনে কেনেকৈ থাকিম অনু মা বুলি মই কাক মাতিম মই সহ্য কৰিব পৰা নাই অনু খুৰী আহকচোন বহকহি কি হ'ল আমি ইয়াত বহিবলৈ অহা নাই যোৱা 3টা মাহে যে তোমাক কৈ আছোঁ ঘৰ ভাড়াটো দিব লাগে লাগে বুলি তুমি শুনিলে জানো হা এতিয়া যোৱাকালি এটা মানুহ আহিছিলে ভাড়া বিচাৰি মই তোমাৰ ৰুমটোকে দেখাই দিছোঁ পাৰিলে কাইলৈ ভিতৰতে ৰুমটো খালী কৰি দিবা আৰে বাইদেউ আপুনিতো এবাৰ এই কথা ভাবি চাওক এবাৰ পৰিস্থিতিটো অনুভৱ কৰি চাওকচোন একোডাল ভাবিবলৈ নাই ইমান দিনৰ পৰা চান্স এটা দিলোঁ আৰু আৰে বাইদেউ আপুনি কি মানুহে ছোৱালীজনী ইমান ডাঙৰ বিপদ এটা হৈছে তেনেস্থলত তাইক খেদি পঠিয়াইছে যে ৰচোন খুৰী আজি নোৱাৰিলেও কাইলৈ ৰাতিপুৱাই কোঠাটো আজৰি কৰি দিম দিয়ক দিবলৈ থকা ভাড়াটো দি থৈ যাবা আৰে কি মানুহে এইবোৰ একোডাল বুজি চুজি নাপায় মানুহ নে জন্তু আৰু তই যে ওলাই যাম বুলি ক'লি ক'লৈ যাবি নাজানো ক'ত যাম ক'তো যদি জেগা অকণ নাপাওঁ মাক থৈ অহা শ্মশানতে মাৰ কাষতে গৈ শুই থাকিম ৰাতিটো কটাবলৈহে জেগা অকণমান লাগে সন্ধ্যা তই আল্টু ফাল্টু কথাবোৰ কৈ আছ আৰে চা তোৰ লগত মই আছোতো মোক ভগৱানে তোৰ বাবে পঠাইছে আৰু তোক মোৰ বাবে পঠাইছে অনু তোক মই বাৰে বাৰে কৈ আছো তই মোক বান্ধৰ বাদে বেলেগ একো নাভাবিবি কিন্তু তই নুবুজ কিয় তই গুচি যা অনু তই গুচি যা প্লিজ তই ক'লি মই শুনিলোঁ এতিয়া বল মোৰ সৰু পজাটোতে থাকিবি অনু তোক এবাৰ কৈ থাকিলে কি তই নুবুজ তোক কিমান বাৰ কম মই তোক ভাল পাব নোৱাৰো কিন্তু তই নুবুজ কিয় নালাগে তই মোক ভাল পাব কিন্তু তই মোক ভাল পোৱাত বাধা নিদিবি না অনু প্লিজ তই গুচি যা অনু প্লিজ
সন্ধ্যা তই উঠিলি তোলৈ মই একদম গৰম গৰম ভাত আৰু তই ভাল পোৱা আলু পিটিকা বনাই থৈছোঁ তোলৈ মই লৈ আহিছোঁ ইমানো একো হোৱা নাই মোৰ অলপ মূৰহে ঘূৰাইছিল ভাল পালোঁ দে ইমানো অবুজ নহবি ভাল পাওঁ তোক ভাল পোৱাত কোনো স্বাৰ্থ নাথাকে খা অনু তোক মই কেনেকৈ বুজাওঁ মোৰ আপোন হ'লে যে ভগৱানে চবকে কাঢ়ি নিয়ে আৰু মই তোক হেৰুৱাব নোখোজো অনু মোৰতো বৰ বিষাইছে তই অলপ শুই দিয়াচোন মই কাঁহীখন ধুই আনো অনু তই আবেগত কথাবোৰ ভাবিছ এবাৰ ভালকৈ ভাবিছাচোন এটা ল'ৰাৰ লগত এজনী ছোৱালী থকাটো মানুহে কি বুলি ক'ব মানুহে যিকৈ ক'ব দে আৰু মানুহে কোৱা কথা শুনি মই তোক অকলে থাকিব নোৱাৰো নহয় নালাগে তই মোক ভাল পাব আৰু তোৰ ভাল পোৱা মই জোৰ কৰি নিবিচাৰোঁ কিন্তু এটা কথা আজিৰ সমাজত এজনী ছোৱালী অকলে দিন ৰাতি কটোৱাটো ইমান সহজ নহয় ভগৱানে মোৰ কপালখন এনেকৈ লিখি পঠালে তইনো দুখ কৰি কি পাবি আৰু তইতো মোৰ কাৰণে বহুতেই কষ্ট কৰিছ আৰু তোক মই কষ্ট দিব নোৱাৰো তই এনেকৈ কিয় ভাবিছ তই মোৰ উশাহ তই আছ বাবে মোৰ জীৱনটো ৰঙীন হৈ আছে তই নহ'লে মই নোৱাৰো মোৰ জীৱনৰ প্ৰত্যেকজন আপোন মানুহকে ভগৱানে লৈ গৈছে আৰু তোক মই হেৰুৱাব নোৱাৰো তই মোৰ আপোন হ'ব নোৱাৰ অনু তই আনৰ হৈয়ে থাক সন্ধ্যা সন্ধ্যা তই নুবুজ কিয় সন্ধ্যা ঐ ঐ
বল ঘৰলৈ বল। মানুহৰ কথাবোৰ মই সহ্য কৰিব নোৱাৰা হৈছোঁ অনু। মোক এনেকৈ শেষ হৈ যাবলৈ দে। মৰি যাওঁ বুলি আহিছিলোঁ, কিন্তু ভয় লাগে। চুপ, আৰু একো নকবি, ঘৰলৈ বল। অনু প্লিজ তই যাগে। বৈ। আজিৰ পৰা তোক মানুহে কিবা কিবি ক'ব বুলি তই চিন্তা কৰি থাকিব নালাগে। তোলৈ মই বস্তু এটা লৈ আহিছোঁ। কি বস্তু? লয় কপালত অকণমান লগাই থাকিব, তেতিয়াতো কোনোৱে একো ক'ব নোৱাৰে। অনু, অনু এইফালে আছোন। কি হ'ল ক? আজি সেন্দুৰখিনি মোৰ কপালত তয়ে দি দে। দে। বহুত কষ্ট দিলোঁ ন তোক। তই যে মোক ইমান ভাল পাওঁ মই বুজাই নাছিলোঁ। সেই এজনী তই যে মোৰ নামত সেন্দুৰখিনি ল'লি, এতিয়া যে কিমান ভাল লাগিছে, এতিয়া বুজি পালি? এতিয়া বুজিলোঁ দে। ভাতকেইটা বনাই থৈছোঁ, খাই ল'বি। ভাবিছোঁ পাচলি দোকানখন বন্ধ কৰিম। দোকান বন্ধ কৰি আকৌ তই কি কৰিবি? পঢ়াৰ নামত BA টো কমপ্লিট কৰি থৈছোঁ যে। ল'ৰা ছোৱালী কেইটামানে কৈ আছে টিউশ্যন লোৱাৰ কথা, তাকে ভাবিছোঁ টিউশ্যনকে কৰিম। চাকৰিনো ক'ত পাবি? যা তেতিয়া। ঐ এইবাৰ টিউশ্যনৰ পইচা পালে স্কুটি এখন ল'ম ভাবিছোঁ। ইমানকৈ পইচা পালিনে? নাই, এইবাৰ পালে মানে 30,000 মান হ'ব।
নালাগে দে স্কুটিখন ল'ব তাহানি সেইকেইটা পইচাৰে বেলেগ কিবা এটাকে কৰিবি স্কুটিখন লৈ দুইটা ফুৰিবলৈ যাম আকৌ বৰ মন গ'ল আজি বৰষুণ তিতিবলৈ চৰ্দি হ'লে পাবি নহয় চিটুকাটো তই চৈছোঁ দে শুই থাক